কবিতাৰ শিৰোনাম টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল। কবি নীলমণি ফুকন। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও, সপোনতহে কোনোবাই কেতিয়াবা কাৰোবাক মৰা দেখে। কাল দিয়াত কতবাৰ ডুবি মৰি এতিয়াও মানিকে ৰাতি ৰাতি কৃষ্ণৰ ভাও দি আছে। নিজকে নীলা কৰি দিনটোক ৰঙা কৰি থৈছে দিনকণাবোৰৰ কাৰণে। ক'ত থৈ গ'ল আইতাই গোমা গধূলিৰ সেই উৰি ফুৰা মায়াবী হাঁহিটো, বসন্তৰ এটুপি লুণীয়া চকুলো, আমি বচেৰাহঁতে আজিও নাজানো। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও, মৰ আঁউসীৰ ৰাতি কণা বেলিটোৱে জিলমিলাই থাকে পাতালৰ নৈ নিজৰা সৰোবৰ সাগৰৰ পানীত।